আপোনালোকে জানে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকটো মানে কিছুমান প্ৰটেক্টেড ক্লাছ আছে। প্ৰটেক্টেড ক্লাছত আগৰ পৰাই এতিয়া নহয়, যেতিয়াৰ পৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লক আৰম্ভ হৈছে তেতিয়াৰ পৰাই যোনটো শিডিউল কাষ্ট কমিউনিটি তেখেতসকলৰ অধিকাৰটো আছে। এইটো এৱেৰনেছটো নাই কাৰণে অলপ মানে কিবাটো হৈছে। তাতে 6টা ক্লাছৰ মানুহে তাতে বসবাস কৰিব পাৰে। খালি ট্ৰাইবেল বুলি নহয়, খালি বড়ো বুলি নহয়, তাতে সান্থালবিলাকে বসবাস কৰিব পাৰে। আমাৰ আনডিভাইডেড গোৱালপাৰাৰ কোচ ৰাজবংশীবিলাকে বসবাস কৰিব পাৰে। আমাৰ নেপালী গ্ৰিজিয়াৰ্ছবিলাকে তাতে বসবাস কৰিব পাৰে আৰু শিডিউল কাষ্টবিলাকে তাতে বসবাস কৰিব পাৰে। আগৰ পৰা এইটো নিয়মেই আছে। এইটো মানে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোনটো আইনত প্ৰভিজন আছে, এইটো প্ৰভিজনটো কৈ দিয়াৰ কাৰণে যিবিলাকে নাজানে এইবিলাক হৈছে কৰিছে। কিন্তু বেংগলী এজ এ হোল এইটো নাপায়, বেংগলী এজ এ হোল এইটো নাপায়। আৰু শিডিউল কাষ্টটো খালি বেংগলী নহয়, শিডিউল কাষ্টটো বেলেগ জাতিও থাকিব পাৰে। গতিকে এইটো লৈ পেলাই কোনো মানে গণ্ডগোল হোৱাৰ কোনো কথাই নাই আৰু ভুল বুজাবুজি হোৱাৰ কোনো কথাই নাই। যিবিলাক ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মানে অধিকাৰ আছে, 6টা ক্লাছৰ মানুহ তেখেতসকলে মাটিৰ অধিকাৰটো পাব। আৰু যিবিলাক নাই, এইটো কোনোবা ক'লেও মুখেৰে ক'লেও আইনত যদি কিবা এমেণ্ডমেণ্ট না আনে, আইনত যদি কোনো চেঞ্জ না আনে, তেনেহ'লে তেখেতসকলে মাটিৰ অধিকাৰটো নাপায়। এইটো আজিৰ দিনত হোৱা কথা নহয়। যিদিনাখনৰ পৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লক সৃষ্টি হৈছে সেইদিনাখনৰ পৰা বহুত এমেণ্ডমেণ্ট হ'ল। আপ টু 1984 মানে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ এমেণ্ডমেণ্ট হৈছে। কেতিয়াবা এইটো অলপ মানে কি কৰা হৈছে, ষ্ট্ৰঙতকৈ ষ্ট্ৰং কৰা হৈছে, কেতিয়াবা এটা দুটা প্ৰভিজনটো বাদ দিয়া হৈছে। গতিকে আজিৰ কথা এইটো নহয়। আৰু এইটো কোনো মেল মিটিং পাতি পেলাই ভাষণ দি পেলাই এইটো মানে সংযোজন কৰা বা এইটো মানে নতুনকৈ এমেণ্ডমেণ্ট কৰা এইটো নহয়। এইটো এমেণ্ডমেণ্ট যদি কৰিব লাগে এইটো এছেম্বলিত কৰিব লাগিব, নহ'লে পাৰ্লিমেণ্টত কৰিব লাগিব। গতিকে আজি যে কৈছে শিডিউল কাষ্টবিলাকে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অধিকাৰ আছে, এইটো আজিৰ কথা নহয়। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ আৰম্ভণিৰ পৰা এইটো আছে, অলৰেডি প্ৰভিজনটো আছে।